হেল্ল' এভৰিৱান, গাঁৱলীয়া ছোৱালী ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই বাটৰ পৰাই মোৰ ব্লগটো আৰম্ভ কৰিছোঁ। মই এতিয়া যাব ওলাইছোঁ শ্বিলঙলৈ, অলপমান ফুৰি আহোঁগৈ আৰু ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। তেনেহ'লে ব'লক শ্বিলং চাই আহোঁ এবাৰ। এতিয়া শৰাইঘাট ব্ৰিজ পালোঁ আমি। এয়া আমি এতিয়া যোৰাবাট পাইছোঁ। এইটো যোৰাবাটৰ কেঞ্চাৰ হস্পিটেল দেখুৱাই দিওঁ আপোনালোকক। এতিয়া আমি শ্বিলং গৈ আছোঁ। মই অকণমান এইখিনিত নামিছোঁ। চাব পাৰে হস্পিটেলখন, নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেল। এতিয়া আমি এইটো চাইড যাম, শ্বিলঙৰ এইটো চাইড যাম। আমি সেইটো চাইডৰ পৰা আহিছিলোঁ। ইয়াতে হোটেল এখনত সোমালোঁ। যিহেতু ৰাতিপুৱা আহিছোঁ, একো খোৱা নাছিলোঁ। এয়া এতিয়া আমি শ্বিলঙলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। ৰাস্তা কিন্তু সঁচাকৈ বহুত ধুনীয়া, একদম সেউজীয়া গছ গছনিৰ মাজে মাজে, পাহাৰৰ মাজে মাজে গৈ আছোঁ। সঁচাকৈ বহুত ভাল লাগিছে। আৰু যেতিয়া আমি প্লেচটো পাম হয়তো সঁচাকৈ খুবেই ভাল লাগিব। এয়া আনাৰসবিলাক চাওকচোন, ইমান ধুনীয়াকৈ থৈ দিছে। আকাশখনলৈ চাওকচোন, কিমান যে ধুনীয়া দেখিছে। চাওক গাইজ, ইমান ধুনীয়া প্লেচ। চাওকচোন কি ধুনীয়া গ্ৰীণ গ্ৰীণ, পাহাৰটো ইমান মৰম লগা হৈছে। ইয়াতে অলপ ৰ'লোঁ, আমাৰ লগ আহি পোৱাই নাই, বহুত লাষ্টত থাকি আহিলে। চাওক ইয়াতে অলপমান নামিছোঁ আমি। চাওক ইয়াতে অকণমান ৰৈছোঁ, ইয়াৰ পিছত আমি লাইট লুম যাম। চাওক ইমান ধুনীয়া। ইয়াতে অলপ ফটো উঠোঁ, অলপ আপোনালোককো দেখুৱাই দিলোঁ। চাওক আজি আমাৰ ৰাস্তাটো অলপ ভুল হৈ গৈছিলে। আমাৰ ৰাস্তাটো ভুল হৈছে, সেইটো কাৰণে আমি আকৌ ৰিটাৰ্ণ আহিব লগা হ'ল। এইটো চাইড বহুতখিনি গৈ পাইছিলোঁ। এইটো চাওক এনেকৈ ফটো উঠি আছে। আমিও ফটো চটো উঠোঁ অলপ এতিয়া। এতিয়া আমি ইয়াৰ পৰা যাওঁ ডাইৰেক্ট শ্বিলং। বলক। কি ধুনীয়া সেউজীয়া গছ গছনিৰ মাজে মাজে আমি এতিয়া শ্বিলং ভ্ৰমণ কৰি গৈ আছোঁ। এটা পাত্রে এইটো চাওক গাইছ, ইমান ধুনীয়া জাগা। চাওক
অলপমান ৰখোঁ। চাওক গাইজ, কি ধুনীয়া প্লেচ হয়। একদম নীলা নীলা পানীবিলাক ইমান ধুনীয়া লাগিছে। গ্ৰীণ কালাৰ এইটো চাওক, এইটো চাইডে গ্ৰীণ কালাৰ আৰু সেইটো চাইডে ব্লু। চাওক ঠাইখন দেখাৰ লগে লগে মোৰ মনত পৰি গৈছে, আমি ইয়াতে ফটো উঠিছিলোঁ। এইখিনিত নহয়, আমি অলপ আগত ফটো উঠিছিলোঁ। এতিয়া আমি আগৰ পিনে যাওঁ। শ্বিলং পালোঁ আমি। এতিয়া অলপ কিবা কিবি চাম। বহুত জাম লাগিছে। আমি আৰু এবাৰ আহোঁতে কিন্তু বহুত বৰষুণ পাইছিলোঁ। আজি বৰ্তমানলৈকে বৰষুণ পোৱা নাই, কেৱল জাম পাইছোঁ। জাম একদম জাম আৰু দেখাই গৈছে। পাই গ'লোঁ। ৱেলকাম টু শ্বিলং। আমি পুলিচ বজাৰ পালোঁ। লাভ শ্বিলং। বহুত জাম পালোঁ। জামৰ মাজতো ফাইনেলি শ্বিলং আহি পালোঁ আমি। আমি পুলিচ বজাৰত আছোঁ এতিয়া। শ্বিলং চাওক, লাভ শ্বিলং। আমি অকণমান আগৰ ফালে গৈ আছোঁ। এনে অলপ ফুৰিম, জাগা চাম, সেয়ে আৰু বেলেগ একো নাই। ইয়াত কিবা কাপোৰ চাওঁ। Especially modern boys, girls are there. I don't know why the girls are আমি এনেকৈ ঘূৰি আছোঁ, বজাৰে বজাৰে কফি বিচাৰি আছোঁ, কফি পোৱা নাই। এতিয়া এখন হোটেলত সোমাইছোঁ। কফি পাওঁ নে নাপাওঁ নাজানো আৰু আহিছোঁ। ইয়াতে কফি আছে বোলে। ইয়াত কফি পালোঁ। বিচাৰি বিচাৰি ইটো কফি নেকি? গাখীৰ কফি খোৱা হৈ গ'ল। এতিয়া আমি লাইট লুম যাম। পুলিচ বজাৰ চোৱা হৈ গ'ল আমাৰ। এতিয়া আমি লাইট লুম গৈ আছোঁ। এয়া চাওকচোন, ইমান ধুনীয়াকৈ বন্ধাকবি খেতি কৰিছে। একদম লাইন লাইনকৈ কি ধুনীয়াকৈ ৰুইছে। কিমান তলত খেতি কৰিছে চাওক, বাপৰে কেনেকৈ কৰিছে, ধৰিবই নোৱাৰে। গোটেই পাহাৰত খেতি কৰিছে। কুঁৱলী এয়া কুঁৱলী পালোঁ আমি। কুঁৱলীৰ পৰা বাপৰে চাওক কি পিন্ধিছে সিহঁতে জেকেট। মা ঠাণ্ডাই লাগিছে ৰ। আমি আহি পালোঁ।
DSLR ডাইরেক্ট সাইজ যাও এয়া আমি লাইট লুম আহি পালোঁ আহি পোৱাৰ লগে লগে অলপ ৰ'দে দিছিলে কিন্তু এতিয়া মানে কি বুলি ক'ম আৰু একদম কুঁৱলী কুঁৱলী চাওক চিনি নাপায় সেইটো চাইডে বহুত মানুহ আছে কিন্তু চিনিয়ে নাপায় এয়া চাওকচোন একদম গোটেই চিনিয়ে নাপায় কাকোৱে চিনি নাপায় চাওক কেৱল ৰাস্তাখিনি অকণমান চিনি পায় বাকী চব আৰু বেকাৰ এনে অহাৰ দৰে হৈছে গোটেই কুঁৱলী গোটেই ৰাস্তাই ৰ'দ পাই আহিলোঁ কিন্তু এতিয়া ইয়াতে কুঁৱলী কুঁৱলী চিনিয়ে নাপায় চাওক সেইটো চাইডে কিন্তু মানুহ আছে বহুত আছে বোলে আমাৰ তাৰে পৰা অহা বুলি কৈছে দুজনমান লগ পাইছিলোঁ কিন্তু কলা কলাহে দেখিছোঁ চিনিয়ে নাপাওঁ এখন বাইক চাওক অকণমান পোহৰ হোৱা যেন লাগিছে কিন্তু গোটেইখিনি পোহৰ কৰিলে চাগে ভাল লাগিল হয় কি চাম গাইজ অনলি শিল 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 শিলে দেখাই আছোঁ আৰু কুঁৱলী তাৰ বাহিৰে একো না দেখা পাইছোঁ না দেখুৱাব পাৰিছোঁ আপোনালোকক চাওক অকণমান পোহৰ কৰিছে মানুহ অলপ অলপ চিনি পোৱা হৈছে মুখবিলাক ইয়াতে গাড়ী পাৰ্কিং কৰি থৈ দিছে এজন মানুহ আহি আছে কম্বল উৰিছে চুৱেটাৰো পিন্ধিছে ইয়াতে সকলোৱে চুৱেটাৰে পিন্ধিছে মই ওপৰতো যাব চেষ্টা কৰিম তাতো কি আছে ময়ো চাম আপোনালোককো দেখুৱাব চেষ্টা কৰিম চাওক আমি সেইটো চাইডৰ পৰা আহিলোঁ তলত কি আছে আন্ধাৰেও সেইটো চাইডে মানুহ বহি আছে কিন্তু ইয়াতে লিখা আছে চেল্ফি ডেঞ্জাৰ জোন বুলি গোটেই নিয়ৰ মাই গড এইবিলাক একোৱে দেখা নাপায় এয়া আমি বহুত তলত আহিলোঁ একদম তলত যাম আমি আৰু আপোনালোককো দেখুৱাই থাকিম ময়ো চাই দেখি কাৰণ আগতে আহিছিলোঁ আহিলেও মানে মই লাইট লুম অহা নাছিলোঁ আমি চেৰাপুঞ্জী তাৰপিছত শ্বিলঙৰে কিবা কিবি সেনেকৈ ঠাই চাইছোঁ কিন্তু ইয়াতে অহা নাছিলোঁ নামিতো আহি আছোঁ আৰামছে যেতিয়া ওপৰত উঠিম নহয় তেতিয়াহে গম পাম 12 বাজি যাব আজি মোৰ ভিডিঅ' কৰোঁতে 12 বাজিব আজি মোৰ চাওক ইমান ধুনীয়া জেগা গোটেই নিয়ৰে মানে ঢাকি ফেলে একোৱে দেখা নাই নহয় আহিছোঁ কিন্তু বহুত তললৈকে চাওক বাপৰে কিমান একদম তাৰ পৰা এনেকৈ মানে আহি এতিয়া এনেকৈ তলত যাম আহা ভিডিঅ' কৰা ধান্দাত মানে বহুত তললৈকে আহিলোঁ তাৰপিছত গম পাম দে সঁচাকৈ বহুত ধুনীয়া প্লেচ হয় যেতিয়া ৰ'দ দিলে হয় তেতিয়া চাগে বেছিকৈ ভাল লাগিল হয় চাই পেলাই কিন্তু নিয়ৰ দিয়াই অলপ বেয়াও লাগিছে মনটো তথাপিও তললৈকে যাম চেষ্টা কৰিম আপোনালোককো দেখুৱাব আৰু মই নিজেও চাব চেষ্টা কৰিম যিহেতু ইমান দূৰৰ পৰা আশা কৰি আহিছোঁ জেগা চাম বুলি আহিছোঁ চাওক এই একদম ওপৰৰ তাৰ পৰা এনেকৈ তলত আহিছোঁ আমি চেৰিদি চাওকচোন এই গৈ আছে বলক তেনেহ'লে মোৰ লগত মোৰ কেমেৰাৰ জৰিয়তে আপোনালোককো দেখুৱাই দিওঁ যিসকলে লাইট লুম অহা নাই ঐ আহে তাত এটা মই জিৰণি ঘৰ দেখা পাইছোঁ তাত অলপমান বহোঁ এইটো শিলটোতে বহোঁ অলপমান দাগি চাগি হ'ব নেকি আহিয়ে পোৱা নাই সিহঁতে মই সিহঁতকে ৰখি আছোঁ
সিহঁতে আহি পালে মই তললৈকে যাম। এবাৰ চেষ্টা কৰিম যাব কি আছে তলত চাবৰ কাৰণে। বহুত কি ধুনীয়াকৈ ৰ'দ দিছে ন? এনেকৈ পোহৰ থাকিলে ভাল লাগিব। এইগিলা গোটেই নিয়ৰ আছিলে চা, পোহৰ কৰি দিলে অলপ। হাই ৰাম কি মৰম লগা হৈছে। এতিয়া আমি তললৈকে যাম। বেগ ক'ত মাটি পেলাই থৈ দিছোঁ চা না, কাপোৰ চেঞ্জ কৰি ল'লোঁ, এনে ওপৰতে পিন্ধিছোঁ। আহা ঐ নাহা তোমালোকে থাকা। চাওকচোন অকণমান পোহৰ হৈছে, গোটেই নিয়ৰে আৱৰি ধৰিছিলে, এতিয়া অকণমান ৰ'দ দিছে। হয়তো চাওকচোন ইমান ধুনীয়াকৈ পানী পৰি আছে নিজৰাৰ দৰে। যদি ওচৰত হ'লেহেঁতেন চাগে ভাল লাগিলে হয় চাই, বহুত দূৰত আছে। চাওক এয়াই হৈছে লাইটলুম। সঁচাকৈ খুব সুন্দৰ প্লেচ হয়, চাবলৈ ভাল লাগিছে। আহিব পাৰে যিসকলে অহা নাই। এবাৰ ৰ'দ দিছে আৰু এবাৰ কুঁৱলী পেলাইছে, এবাৰ ৰ'দ দিছে এবাৰ কুঁৱলী পেলাইছে গোটেই। আৰু সেইটো চাওক সেইবিলাক চব কি হয়, মানুহৰ ঘৰ নে শিল একোৱে ধৰিব পৰা নাই। সেই ভগৱান ৰ'দটো ভালকৈ দি চাওক, ইমান ধুনীয়াকৈ ৰ'দ দিছে। আকৌ মানে কি কুঁৱলী পেলাই দিব। এইবিলাক চব গাঁও, মানুহৰ ঘৰ। চাওক এইবিলাক গোটেই মানুহ ঘৰ। এই পটককৈ নিয়ৰে পৰি দিলে। আকৌ দেখাব খুজিছিলোঁ, এইবিলাক গাঁও। গাঁওখনলৈ চাওকচোন ইমান ধুনীয়া লাগিছে, একদম সেউজীয়া পৰিৱেশৰ মাজত আছে। এই ৰাস্তাটোৰে চাগে সেইটো চাইডে যায়। এতিয়া আৰু আমি তল চাইড নাযাওঁ, মানে সেইটো চাইড নাযাওঁ। এইটো চাব পাৰে, এইটো ৰাস্তা আছে, সেইটো এনেকৈ যায়, সেইখন গাঁৱত যাব পাৰি। আৰু আমি সেইটো চাইডে নাযাওঁ। মোৰ একদম ভৰিৰ বিষ উঠি গৈছে। এতিয়া আমি আকৌ ওপৰত যাম, একদম ওপৰত যাওঁ। এতিয়া লাহে লাহেকৈ যাওঁ আৰু ইমান জোৰে জোৰে নাযাওঁ, ভৰিৰ বিষ উঠি গৈছে মোৰ। সেই ভগৱান কেতিয়া যাই পাম মই আজি। চাওকচোন কিমান কষ্ট কৰি লৈ গৈছে। একদম তলৰ এই গাঁওখন দেখুৱাই দিছিলোঁ যে আপোনালোকক, তাতে নিব চাগে। মানে এনেকৈ নি আছে আৰু আহিও আছে ওপৰত, তাৰপিছত তল ফালেও গৈ আছে। এইটো এটা সৰুকৈ জিৰণি ঘৰ দিছে বহিবৰ কাৰণে। আৰু যাব আছে বহুত দূৰ। এইবাৰ এইখিনি আছে। চাওক কি ধুনীয়াকৈ চিনি পোৱা হৈছে গাঁওখন। তো দেখাই দিছোঁ মই। এইটো এখন গাঁও। এই তাত গৈছিলোঁ, তাত আছিলোঁ। তাৰপৰা আমি তলৰ পৰা আহি পালোঁ। এতিয়া ওপৰত যাওঁ, তাতো বহুত মানুহ বহি থকা দেখা পাইছোঁ। কি আছে তাতো এবাৰ চাই আহোঁ। ইমান ভাগৰ লাগিছে, ফেফিনি উঠি গৈছে মোৰ। চাওক নিয়ৰেদি একোৱে দেখা নাপায়। এতিয়া অলপমান লেমন চাহ খাওঁ। গৰম গৰম ঠাণ্ডাত চাহ খাই দিওঁ ঠাণ্ডা বতৰত। চাওক ইয়াতে অলপমান ৰেষ্ট ল'ব পাৰি। যদি ঘৰৰ পৰা কিবা খোৱা বস্তু পেকিং কৰি আনে, ইয়াতে বহি পেলাই আৰামছে খাব পাৰিব। আমি এতিয়া লাইটলুমৰ পৰাই আহি আছোঁ। প্লেচটো চালোঁ নহওক, ইমান দূৰৰ পৰা আহিছোঁ যিহেতু। এতিয়া আৰু বেলেগ এটা প্লেচ যদি পাওঁ ওচৰতে, তেতিয়াহ'লে
শ্বিলঙৰ প্লেচটো চাবলৈ খুব ধুনীয়াই, কিন্তু তাতোকৈ বেছি ধুনীয়া মোৰ ৰাস্তাবিলাক ভাল লাগিছে। যিটো সৌন্দৰ্য সেইটো একদম মানে চাই থাকিবই মন যায় মোৰ। এইটো এখন বহুত ডাঙৰ বজাৰ হৈছে। বজাৰত যাওঁ এবাৰ, এবাৰ চাই আহোঁ। বাপৰে ইমান চহৰত বাল্টিন থৈ দিছে। এইবিলাক চব গোটেই কাপোৰৰ বজাৰ, কাপোৰ গোটেই কাপোৰ, কিমান দাম জনাই আছোঁ। বাপৰে বজাৰখনত ইমান মানুহ হৈছে। इसका प्राइस कितना है? 600 Japanese hotel. Not India. বহুত দাম কাপোৰৰ, সেইটো কাৰণে নললোঁ। বহুত দাম কৰিছে চাগে, গুৱাহাটীতে ইমান দাম নহয়, ইয়াতে বহুত দাম। চোৱা চব বন্ধ হৈ গ'ল বৰষুণত। চাওক গাইজ, কিমান জোৰে বৰষুণ দিছে। লাইট লুমৰ বাহিৰে আমি আৰু একো প্লেচে চাব নাপালোঁ। গোটেই বাটে বৰষুণ এনেকৈ ৰৈ আহিব লগাইছে। আমাৰ বৰষুণ দিছে আকৌ কিনা নাপায়। চাওক গাইজ, সন্ধিয়া হোৱাই নাই। তাতে মানে একদম গোটেই বৰষুণত মানে একো চাবই নাপালোঁ, আৰু লাইট লুমটো অকল চাব পালোঁ, বাকী ক'তো সোমাবই নাপালোঁ। কেৱল ইয়াতে অলপ ৰখি তাতে অলপ ৰখি এনেকৈ মানে ঘৰমুৱা হ'লোঁ। এতিয়া দেখাই পাইছে আপোনালোকে, গোটেই ৰাস্তাও তিতি আছে আৰু ৰাস্তাবিলাক গোটেই আৱৰি ধৰিছে নিয়ৰে। ৰাস্তা ইমান ধুনীয়া শুকান হৈ আছে একদম। আমি যেতিয়া এইটো শ্বিলং যাওঁতে আমাৰ এইখিনিতে অলপ খেলি মেলি লাগিছিলে। আমি বেলেগ এটা ছাইডে গুচি গৈছিলোঁ বহুত দূৰলৈকে। এয়া গুৱাহাটী পালোঁ আমি। আহোঁতে আন্ধাৰে হৈ গ'ল। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিলোঁ। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো চাই সকলোৱে ভাল পালে।